চাইকেল এনেকুৱা লাগে মোৰ মুখখনো বেয়া লাগিছে মই 2 দিন হ'ল টোপনি মাৰা পৰা নাই কোলা হৈ গৈছে কোলা হৈছো অ' মা কি কৰি আছা হা কি কৰি আছা কেনেকুৱা লাগিছে চাওঁ এইটো পানীৰ কথা এয়া পালেং পৰ্যন্ত ভিজি গৈছে বেয়া হৈ গৈছে ভিজি কেনে চাওক পানীৰ ভিতৰত টাং বাকচ চাকচ চব হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বিপ্লৱ এড দিবলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো ভিজিট কৰিছে চাইছে তেওঁলোকক মোৰ হাতৰ পৰা হিয়া ভৰা মৰম আৰু আশীৰ্বাদ জনাইছোঁ ৱেলকাম গাইজ মোৰ দুটা প্ৰব্লেম হৈ আছে তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ মোৰ মনটো বহুত বেয়া গাইজ তাৰ কাৰণে নাম্বাৰ 1 তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মানে আজি কৈ আছোঁ 5 দিন হ'ল মা বৰ্তমান ঘৰত নাছিলে খুৰাহঁতৰ ঘৰত থৈ আহিছিলোঁ যিহেতু বানপানীৰ সমস্যাৰ কাৰণে থকাত অসুবিধা হৈ আছিলে আমি সকলোৱে মাথাউৰিত আছিলোঁ যে ময়ো আছিলোঁ মোৰ দেউতাও আছিলে চ' মোৰ মাক মই খুৰাহঁতৰ ঘৰত থৈছিলোঁ তাকে আজি মাক আনিব যা আৰু অলপ বানপানী কমিছে তাকো মনটো ভালো লাগিছে গাইজ ইচ অ' মাই গড বেয়া হ'লেও ভাল হ'লে নিজৰ ঘৰৰ নিচিনা কেতিয়াও কৰিব হ'ব নোৱাৰে ৰাস্তাত থাকিলে আৰু শিবিৰত থাকিলে কিমান প্ৰব্লেম দেখিছা কিমান মানুহ আছে শিবিৰত আছে নাই মনটো বেয়া লাগিছে চেহেৰাটো কি পেট আছে কি উঠি যায় মুখখনৰ বেকা লগা হৈছে এনেকুৱা লগা হৈছে আজি 5 দিনৰ মূৰত ঘৰত আহিছা ভাল লাগছি বেয়াও লাগছি চেহেৰাটো টোপনি মাৰা পৰা নাই কোলা হৈ গৈছে কোলা হৈছো আৰু ক্ষীণাইছো ক্ষীণামে ভালকৈ ভাত খাব পৰা নাই 2 দিন হ'ল ভাতে খোৱা নাই সেইখিনি যে খাব পাৰিছা বঢ়িয়াকৈ খাব পাৰিলে তুমি ঘৰখন এৰি যাব নোৱাৰা নাই বানপানী তুমিও ক্ষীণাইছা বহুত ক্ষীণাইছা চৰকাৰৰ পৰাতো চাউল দিছে দালি দিছে মিঠাতেল দিছে আৰু খাবৰ কাৰণে সকলো বস্তু দিছে বাৰু চৰকাৰে যিমানখিনি পাৰে সেইখিনি সহায় কৰিছে বৰ্তমান চাওকচোন আপুনি এই ঘৰৰ অৱস্থা চাওক এই ঘৰ চাওক কেনেকৈ শংকলা দি ৰখাই ধৰিছে এয়া আমাৰ গাঁৱৰ নিজৰ পিতৃহঁতৰ ঘৰ চাওক আপুনি ঘৰৰ অৱস্থা চাওক একে ইয়ালৈকে পানী উঠিছে চাওক গাইছ এয়া চাওক ঘৰৰ অৱস্থা চাওক আপুনি কি বিচাৰি আছা দুটা নিছা কেইয়া দিছে একবাৰ আপোনালোকে চাওক কি হৈছে অৱস্থা বানপানী কি ভয়ানক দৃশ্য চাওক আপোনালোকক মই আৰু বহুতখিনি মানুহৰ এইখিনি পানীৰ কাৰণে যথেষ্ট ক্ষতি হৈছে মই সেইটো ক'ব নাযাওঁ চাওক এতিয়া চাউল দালি যিমানখিনি সেইখিনি প্ৰয়োজন হয় মানুহ কিন্তু আপোনালোকে কওকচোন বাৰু দাদা বাইদেউহঁতে আপোনালোকে কওক মানুহ খাই মৰে নে নাখাই মৰে মানুহটো নাখাই নমৰে নহয় খাইহে মৰে পৃথিৱীত যিমান মানুহ আছে চব খায়ে মৰিছে নাখাই কোনো মানুহ মৰা নাই চাওক এওঁলোক মানুহ নিজৰ ঘৰ দুৱাৰ এৰি কেনে আমি নিজৰ ঘৰ দুৱাৰ এৰি কেনে শিবিৰত থাকিব লগা হৈছে বেলেগৰ আলহী ঘৰত থাকিব লগা হৈছে ঘৰ দুৱাৰ ভাঙা গৈছে কিন্তু মই এটাই ক'ব গৈছোঁ যে মানে চৰকাৰৰ পৰা যদি 10-15 যে 20,000 টকা এটাও যদি দি কেনে আপোনালোকক সহায় কৰে আমাক তেনেহ'লে এই পৰিয়ালটো যথেষ্ট অলপ মনোৰণা পাব আশা পাব আৰু আগবাঢ়ি যাবৰ কাৰণে একবাৰ চাওকচোন মই আৰু ভিতৰত নাযাওঁ গাইছ যিহেতু পানীৰ কথা এয়া পালেং পৰ্যন্ত ভিজি গৈছে বেয়া হৈ গৈছে ভিজি কেনে চাওক পানীৰ ভিতৰত টাং বাকচ চাকচ চব কি মানে দৃশ্য হৈছে কি ক'ব আৰু গাইছ একদম ভয়ানক দৃশ্য কি ক'ব দিন হাজিৰা কৰি আমি খাওঁ আৰু গাঁৱৰ মানুহ 1 টকা পইচাৰে আজি এনেকুৱা নিচিনা অৱস্থা হৈছে এতিয়া কাক দুখ দিমনো পৰিৱেশৰ বতৰে কৰা বস্তু আৰু নাম্বাৰ 2 গাইছ এইটো আমাৰ ফিচাৰী 1 বিঘা নাই বৰ্তমান কিন্তু এই ফিচাৰী 2 বছৰ হ'ল মাছ দি আছিলোঁ 2 বছৰ হ'ল আমি মাছ উঠোৱাই নাই কিন্তু গোটেই মাছ ফুচ আৰু এয়া চাওক কি অৱস্থা চাব পাৰে এতিয়ালৈ পথাৰত পানীয়ে কমা নাই এয়া ঘৰবিলাক ভাঙি গৈছে ফিল্টাৰ ক'ৰ পৰা মেটেকা আহি গ'ল এতিয়া কি কৰিম কওকচোন আপোনালোকে চব ভগৱানে কৰিছে আৰু পানী হ'ব লাগে কাক দুখ দিম কি কৰিম 7 দিন 8 দিন হৈ গ'ল প্ৰায় 10 দিনে হৈ গ'ল বৰ্তমান পানী কমা নাই এতিয়া কমিছে ৰাস্তাৰ পৰা কমি আহি এতিয়া পথৰ আছে বহুত দীঘল নগাঁৱলৈকে পানী কমি আছে গাইছ এই 10 দিন হৈ গ'ল কাৰেণ্ট নাই ভালদৰে পঢ়িব পৰা নাই না ভালদৰে
শুব পাৰিছোঁ, একোৱে কৰিব পৰা নাই গাইজ। কিন্তু ইউনিভাৰ্চিটিয়ে, মই বৰ্তমান 6th ছেমিষ্টাৰ হয়, BA ফাইনেল দিম এতিয়া। ফাইনেল এক্সাম ইউনিভাৰ্চিটিয়ে 29 তাৰিখলৈকে 25 তাৰিখে আৰম্ভণি কৰিছিলে পৰীক্ষা, কিন্তু ডেটটো পিছুৱাই দিছে 29 তাৰিখ। এতিয়া আপোনালোকে কওকচোন, এই 29 আজি 27 তাৰিখ, এই 27 তাৰিখৰ এতিয়ালৈকে কাৰেণ্ট নাই। 27 তাৰিখে এতিয়ালৈকে কাৰেণ্ট নাই, আমি কেনেকৈ পঢ়িম চাওকচোন। ইউনিভাৰ্চিটিয়ে এতিয়া পৰীক্ষা পাতিছে, তাৰ কাৰণে মনটো বহুত দুখ লাগি আছে। এতিয়া আমি কেনেকৈ পঢ়িম চাওক, পানী কমাই নাই, কিমান পানী আছে এতিয়া বৰ্তমান যাব লাগে। লাইন আহিব বাৰু এই 2-এদিনৰ ভিতৰত, কিন্তু পঢ়িম, কিন্তু হ'লেও ভালদৰে ষ্টাডি কৰা হোৱা নাই। এসপ্তাহ 10 দিন লছ হৈ গ'ল। চ' তাৰ কাৰণে মনটো গাইজ বহুত বেয়া। যিসকলে বানপানীত পৰিস্থিতিত কটাইছে তেওঁলোকে জানে কিমান কষ্ট কৰি কটাইছে, আৰু মই বেছি ক'ব নাযাওঁ। তাৰ কাৰণে মোৰ এই দুটাই মোৰ অপশ্যন, এই দুটাৰ কাৰণে মোৰ মনটো গাইজ বহুত বেয়া হৈ আছে গাইজ। চ' গাইজ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব। বাই বাই।